হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ' আৰু মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ মোৰ নতুন ভিডিঅ' এটা লৈ। আৰু আজি মই এটা বিশেষ টপিকৰ কাৰণে এই ভিডিঅ'টো বনাব লগা হ'ল। চ' গাইজ, এই বিশেষ টপিকটো আপোনালোকে জানি থাকিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' গাইজ, আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছেই মই কিহৰ ওপৰত কথা ক'বলৈ ওলাইছোঁ। ফাৰ্ষ্ট অফ অল কৈ লওঁ, মোৰ এক্সাম হৈ আছিলে, চ' বহুত দিন ভিডিঅ' দিয়া নাই। কিন্তু এই কথাটোৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ পূৰা বাধ্য হৈ গৈছোঁ। চ' এইটো ভিডিঅ' একো এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' নহয়, জাষ্ট মই এইটো চিম্পলকৈ পূৰা ছিৰিয়াছ মেটাৰ এটাত কথা ক'বলৈ গৈ আছোঁ। তাৰ ভিতৰত কিছুমান কথা বেয়া পাবও পাৰে, তাত মোৰ ক'বলৈ একো নাই। মোৰ ফালৰ পৰা শুদ্ধ, মই সেইটো কথা ক'বলৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। চ' কথা হ'ল এইটো, অসমীয়া ডেকাবোৰক কোনোবাই ষ্ট্ৰাইক দি দিলে। আৰু এতিয়া আপোনালোকে জানেই অসমীয়া ডেকা কোন হয়, বেছিভাগে গম পায়, বহুতৰ ফেভাৰাইট হয় অসমীয়া ডেকা। এতিয়া খুব স্পীডত গ্ৰ' হৈছে তাৰ চেনেলটোত, 900 ছাবস্ক্ৰাইবাৰ পূৰ হৈ গ'ল আৰু কেইদিনমানৰ ভিতৰত 1K ছাবস্ক্ৰাইবাৰ পূৰ হৈ যাব। বাট ইয়াতে এটা কথা আহি গ'ল। একচুৱেলি অসমীয়া ডেকা মেইনলি তেওঁ এজন ৰোষ্টাৰ হয়, আৰু ৰোষ্টাৰৰ লগতে ভাইন বনায়, কাৰ্টুন বনায়, বহুত বস্তু বনায়, কিন্তু মেইনলি তেওঁ ৰোষ্ট কৰে। আৰু ৰোষ্ট কি আপোনালোকে নিশ্চয় গম পায়। এতিয়া ৰোষ্ট হ'ল এটা ধেমালি, চ' কোনেও সেইটো চিৰিয়াছলি নলয়, অকণমান দেৰি চাই পেলাই হাঁহি পেলাই মনটো ভাল লাগি গুচি যায়। কিন্তু অসমীয়া ডেকা এতিয়া ছাকচেছ হ'ব আৰম্ভ কৰিছে যে আমাৰ অসমীয়া মানুহ কিছুমান আছে যাৰ পেটত খজুতি লাগি থাকে, চ' তেওঁলোকে সেইটো সহ্য কৰিব নোৱাৰিলে। আৰু এতিয়া মই এটা কথা কৈ লওঁ, তাৰ মাজতে কিছুমানে চাগে এই কথাটো বুজিয়ে পোৱা নাই মই কি কথা কৈ আছোঁ। কথা হ'ল এইটো, অসমীয়া ডেকাই ৰোষ্ট কৰে, বিভিন্ন প্ৰকাৰৰ গান হওক, ভাইন হওক, যিকোনো কথাত ৰোষ্ট কৰে। আৰু ৰোষ্টটো ধেমালি বুলি চবেই জানে। এতিয়া কেৰিমিনাটি ৰোষ্ট কৰে, তাৰ ধেমালি বুলি চবেই চায়, তেনেকুৱা টাইপৰ। ৰোষ্টটো এটা ছিৰিয়াছ মেটাৰ নহয়, একদম ধেমালি হয়। চ' কেইদিনমানৰ আগত অসমীয়া ডেকাই লেভেল থকা ছোৱালী ফানী বুলি এটা ভিডিঅ' আপলোড কৰিছিলে, আৰু তাত অকণমান ভাইনটো ইউজ কৰিলে বেলেগ এটা চেনেলৰ পৰা। বছ লাগি গ'ল গাত ইহঁতৰ, যোনে ভাইন বনাইছিলে। ভাবিলে ইমান ধুনীয়াকৈ গ্ৰ' হৈ আছে, আমি পাত্তাই নাপাম, চ' ইয়াক ষ্ট্ৰাইক মাৰি দিয়া যাওক। চ' সিহঁতি ষ্ট্ৰাইক মাৰি দিলে, আৰু আমাৰ অসমীয়া ডেকাবোৰৰ 3 মাহমানৰ কাৰণে মে বি কৈছোঁ, 3 মাহমানৰ কাৰণে ভিডিঅ' আপলোড কৰিব নোৱাৰে। আৰু সি আজি ভিডিঅ' আপলোড কৰিব পৰা নাই, চ' কথাটো মই কৈছোঁ। আৰু সিও মে বি ভাবিছে 3 মাহৰ কাৰণে ভিডিঅ' আপলোড কৰিব নোৱাৰে। চ' গাইজ, এতিয়া কওকচোন আপুনি, ভুল কাৰ গাত? ৰ'ব, তাৰ আগতে কেইটামান আপোনালোকক কমেণ্ট দেখাই লওঁ। এইকেইটা চাওক কমেণ্ট। ৰ'ব, আৰু আছে। এইটো চাওক। আপুনি কি ভাবিছে, ইমান ধুনীয়া লেংগুৱেজৰ কমেণ্ট দিছে তেওঁলোকে, কিমান শিক্ষিত হ'ব লাগিব তেওঁলোক। আৰু মই চেনেলকেইটাৰ নাম মেনশ্যন নকৰোঁ, বাট আপুনি কমেণ্টত চাই লওক চেনেলকেইটাৰ নাম। আৰু আপোনালোকে যদি কিবা ক'বলৈ আছে, প্লিজ গৈ কওকগৈ সিহঁতক, যাতে ষ্ট্ৰাইকটো উঠাই লৈ যায়। একচুৱেলি এইটো অকণমানো ভুল নহয় অসমীয়া ডেকাৰ। ৰোষ্টটো কৰিবই, ৰোষ্টাৰে ৰোষ্ট কৰেই, চবেই জানে, কোনে বেয়া পায় সেইটো কথা। আৰু এতিয়া মই কথা কওঁ ষ্ট্ৰাইক মৰা কেইজনক। চোৱা, তোমালোকো অসমৰ, আমিও অসমৰ, একে ভাই, তাৰ মাজে ইমান জ্বলাজ্বলি কিহৰ? তুমি আগবাঢ়িছা, আমিও আগবাঢ়িছোঁ। হ'ব পাৰে তুমি অকণমান বেছি সোনকালে আগবাঢ়িলা, অকণমান ছাবস্ক্ৰাইবাৰ বেছি পালা, অকণমান ভিউ বেছি পালা, বাট আমিও আগবাঢ়িছোঁ। তোমালোক যোনটো লাইনত গৈছা, আমিও সেইটো লাইনতে গৈ আছোঁ। আশা কৰোঁ তোমালোকে মোৰ এই কথাকেইটা বেয়া নোপোৱা, বাট এইটো কথা তুমি বহুত ভুল কৰিছা। চোৱা, তোমালোকে নিশ্চয় জানা ইউটিউব চেনেল এটা গ্ৰ' কৰিবলৈ কিমান সময় লাগে, কিমান কষ্ট লাগে। 900 ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত তোমাক যদি এটা ষ্ট্ৰাইক দি দিয়ে, তোমাৰ মনটো কেনেকুৱা লাগিব। আশা কৰোঁ তোমালোকে অকণ ভাবি পেলাই এই ষ্ট্ৰাইকটো আঁতৰাই দিয়া। আৰু গাইজ, আপোনালোকে প্লিজ কমেণ্টত জনাওক কোন ভুল কোন শুদ্ধ, আপোনালোকে নিশ্চয় কমেণ্টত জনাব। চ' গাইজ, আজিলৈ ইমানেই আছিলে। আৰু আপুনি যদি মোৰ ভিডিঅ'টো ভাল পালে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডবোৰৰ লগত, যাতে চবেই গম পাওক
কথাটো হ'ল কি আৰু ছাবস্ক্ৰাইবটো কৰিবই চাগে আমি একেই অসমৰ ল'ৰা নহয় জানো চ' গাইজ আপোনালোক পাম মোৰ নেক্সট ভিডিঅ'ত টিল দেন ষ্টে ছেফ পিচ বুম